আৰু ডিলিশিয়াস ৰেচিপি আৰু হেতু হৈছে এটা মিঠাই ৰেচিপি হয় মই আগতেও কেবাটাও সুইটস আপোনালোকক ৰেচিপি সুইটসৰ দিছো আৰু আপোনালোকৰ ইমান ধুনিয়া ৰেসপন্স পাই পেলাই সঁচাকৈ মন গৈছে যেতিয়াই মই সময় পাওঁ তেতিয়াই যেন মই এটা ৰেচিপি আপোনালোকৰ সৈতে শেয়াৰ কৰো মই আসলতে প্ৰথমবাৰৰ কাৰণে সকে এনেকে ভিডিঅ'ৰ আগতে আহিছো ৰেচিপিটোৰ আগতে আহিছো হয় মই এনেকে মাজে মাজে আপোনালোকৰ ওচৰলৈ আহিম এটা নতুন ৰেচিপি লৈ আৰু যেহেতু মোৰ ৰেচিপি সমূহ আপোনালোকে খুবেই ভাল পাইছে তাৰ বাবে মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ আপোনালোকক থাকিল আৰু এইখিনিতে ক'বলৈ ওলাইছো আজি কিন্তু মই এটা ৰেচিপি দেখাম তাত না গ্যাস লাগে না ওভেন লাগে না মাইক্ৰৱেভ লাগে আৰু এই ৰেচিপিটো 5 মিনিটত আপুনি মাত্ৰ বনাই আপোনাৰ গেষ্টক আপোনাৰ ফ্ৰেণ্ডছক আপুনি খুৱাব পাৰিব আৰু খুবেই ইজি একেবাৰে ডিলিশিয়াস বিৰাট টেস্টি হয় আৰু লগতে হেলদিও হয় কিয় হেলদি হয় হেতু আপোনালোকৰ ৰেচিপিটো চালেই গম পাব আৰু যদিহে আপোনালোকৰ মিঠা খোৱাত কিবা অসুবিধা আছে তেতিয়া হলে মই এটা কথা কৈ দিও তাতে মই যেটো মিঠা ইউজ কৰিম তাৰ সলনি আপোনালোকে সুগাৰ ফ্ৰী ইউজ কৰিব পাৰে নহলে গুৰু ইউজ কৰিব পাৰে হেতু এটা সামান্য পৰিমাণত আপুনি সোৱাদ অনুসৰি দিব পাৰে গতিকে পলম নকৰি আহক ৰেচিপিটোৰ মাজলৈ যাওঁ তেতিয়া হলে আহক আৰম্ভ কৰো আমাৰ এই ৰেচিপিটো আৰু এই ৰেচিপিটোৰ বিশেষত্ব এইটোৱে হয় যে ইয়াত আপোনালোকক গেছো না লাগে ওভেনো না লাগে মাইক্ৰৱেভো না লাগে একো না লাগে গতিকে তাতকি আৰু সুবিধা কি হ'ব নহয় জানো একেবাৰে সহজ হয় আৰু মই সদায় সহজ ৰেচিপিবোৰে আপোনালোকলৈ লৈ আহো আৰু এয়া আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখতে যিকেটা ইনগ্ৰেডিয়েন্ট আছে আমাক হেকেটাই লাগে তাতকে বেছি একো না লাগে একেবাৰে ইজি এইটো চাও এইটো roasted chana হয় আসলতে এই বুটটো দেখিছে আপোনালোকে মই অকমান ওচৰৰ পৰা দেখুৱাই দিছো এয়া চাও roast কৰা হয়তো সাধাৰণতে কিনিবলৈ পায় এই বুট কেটা দেখিছে না ফাটি ফাটি থাকে এই এনেকুৱা ফটা বুট বিলাক আসলতে roast কৰা হয় খুব ভাল লাগে ইনে খাব কাৰণেও এইটো দেখিছে আপোনালোকে এইটো ছানাটো লাগিব আৰু নহলে আপোনালোকে ৰেডিমেড সাতুগুৰি যোনটো কোৱা হয় বুটৰ পৰাই বনোৱা হয় বুটৰ গুৰি হেতু লব পাৰে সাতুগুৰি মই অৱশ্যে এইটো বাকলি গুছাই এনেদৰে মিক্সিত পাউডাৰ বনাই লৈছো দেখিছে এটো লাগিব আমাক 1 কাপ আৰু এইফালে মই লৈছো হাফ কাপ ঘি আপোনালোকে যেনেকুৱা ঘি খাই ভাল পাই লব পাৰে আৰু এয়া দেখিছে কনডেন্স মিল্ক এটো হৈছে মিঠাই মেড আমুলৰ লৈছো মই এটো 200 গ্ৰামৰ হয় ইয়াতে আমাক হয়তো হাফ পাৰ্ট লাগিব গতিকে 100 ml মান আমাক লাগিব পাৰে হেতু আমি জুখ হিচাপত আমি মিলাই লম আৰু এইফালে থৈছো মই 1/4 ৰ পৰা হাফ টিস্পুনলৈকে আপোনালোকে কাৰ্ডামম পাউডাৰ মানে ইলাইচি গুৰি আপোনালোকে দিব পাৰে গতিকে এইকেইটাই আছিল আমাৰ মেইন ইনগ্ৰেডিয়েন্ট তেতিয়া হলে আহক আৰম্ভ কৰো আমাৰ এই ৰেচিপি ষ্টাৰ্ট কৰো আৰু এইটো চাও বিস্কাৰ হয় এনেকুৱা এটা সকলোৰে ঘৰতে থাকে মই ভাবু আপোনালোকে এই বিস্কাৰটো লৈ লব তেতিয়া সহজতে মিক্স কৰিবলৈ ভাল হয় আৰু একেবাৰে যদি নহয় ফৰ্ক লব পাৰে এনেকুৱা ফৰ্ক আপোনালোকে ইউজ কৰিব পাৰে তেতিয়া অকমান মিক্স কৰিবলৈ ইজি হয় আৰু নহলে হ্যান্ড মিক্সাৰ দেখিলে আপোনালোকে হ্যান্ড মিক্সাৰ ইউজ কৰিব পাৰে মোৰ তাত হ্যান্ড মিক্সাৰ আছে কিন্তু মই এই কাৰণে ইউজ কৰা নাই কাৰণ বহুতৰে ঘৰত নাথাকে আৰু তেতিয়া আমাক এই বিস্কাৰটোৱে কাম কৰে এতিয়া মই এই দেখিছে পাত্ৰটো ইয়াতে মই বৰ্তমান লম এই ঘিউখিনি যোনখিনি আমি লৈছিলো মই কৈছিলুৱে আমাক হাফ কাপ ঘি লাগিব গতিকে এইখিনি আমি ঘিখিনি ইয়াতে লৈ লৈছো একেবাৰে সহজ ৰেচিপি তাৰ পিছত ইয়া দেখিছে ঘিখিনি আমি লৈ লৈছো তাৰ পিছতে ইয়াতে আমি দিম এই কনডেন্স মিল্ক মই আধাতকৈ অকমান কমাই দিছো কাৰণ যদিহে আমাক পিছত লাগে আমি আকৌ দিম কিন্তু বৰ্তমান মই ইমানখিনিয়ে লৈছো তাৰ পিছত মই এই বিস্কাৰখন দি এতিয়া এইখিনি ভালকে মিক্স কৰিম যেতিয়ালৈকে এইখিনি ফ্লাফি নহয় এয়া দেখিছে মই মিক্স কৰিছো খুব ধুনীয়াকে মিক্স কৰিব যাতে ফ্লাফি হৈ যায় আৰু কমেও 5 মিনিট মান মিক্স কৰিব এয়া দেখিছে লাহে লাহে ফ্লাফি হৈছে বহুতখিনি আপোনাৰ অকমান হাত বিখাব পাৰে কিন্তু আপুনি যদি বিস্কাৰ ইউজ কৰিছে তেলে হাত বিখাব আজি মোৰো বিখাইছে অকমান কিন্তু উপায় নাই আপুনি এনেকে কৰিব লাগিব তেতিয়াহে দেখিছে ফ্লাফি হৈ গৈছে বস্তুটো ধুনীয়াকে ফুলি গৈছে আসলতে কি ইয়াতে এয়াৰটো সোমাই সেই কাৰণে ফ্লাফি হয় এটো একেবাৰে ইজি হয় মই কমেও 5 মিনিট মান সম্পূৰ্ণ এনেকে হাতেৰে দি কৰিছো আৰু দেখিছে কিমান ধুনীয়াকে ফ্লাফি হৈ গৈছে আৰু যদি প্ৰয়োজন হয় আপোনালোকে মিল্ক মেড বঢ়াব পাৰে মই হাফ টিনে দিছো আসলতে সম্পূৰ্ণ হাফ টিন দিছো আৰু যদিহে আপোনালোকে দেখিছে যে সকলৰ মেজাৰমেন্ট লওঁতে কেতিয়াবা অকমান ইফাল হয় তেতিয়া যদি অকমান বেছি ড্ৰাই হৈ গৈছে তেলে কনডেন্স মিল্ক আপোনালোকে আৰু এড কৰিব পাৰে
অকমান দি দিছো মই প্ৰায় এতিয়া ইয়াতে হাফ টিনতকে বেছি দিছো কিন্তু ফুল টিন নাই দিয়া সৰু টিন হয় এইটো গতিকে মই 150 গ্ৰাম মান অলৰেডি ইয়াতে দিছো কনডেন্স মিল্ক আৰু লগতে দিছিলো মই হাফ কাপ ঘিউ এতিয়া হৈ যাব এতিয়া আমি ইয়াতে দিম এয়া দেখিছে 1/4 ৰ পৰা হাফ টিস্পুন আপোনালোকে ইয়াতে ইলাইচি গুড়ি দিব পাৰে এয়া মই ইয়াতে দি দিছো ইলাইচি গুড়ি এতিয়া আকৌ মিহলাই লওক ভাল কৰি যাতে ধুনীয়া কৰি মিলি যায় আৰু গোন্ধটো খুব ধুনীয়া আহিছে খাবলৈ বিৰাটেই ভাল লাগিব খুবেই টেষ্টি হয় আৰু একেবাৰে ইজি ৰেচিপি সৰু ল'ৰা ছোৱালীও চাগে বনাব পাৰিব ৰেচিপিটো কৈ দিয়াৰ পিছত গতিকে এইখিনি আমি মিক্স কৰিলো এতিয়া মেইন পাৰ্ট আহিব এইখিনি আমি এই যে বুটৰ গুড়িখিনি বনাই লৈছিলো এবাৰ মই এইখিনি দিম 1 কাপ এয়া দেখিছে 1 কাপ মই দিলো এতিয়া কিন্তু মই হাতেৰে ইউজ কৰিব লাগিব গতিকে ইয়াত লাগি থকাখিনি মই উলিয়াই লৈছো আৰু এতিয়া ভালকে এনেকে হাতেৰে মিক্স কৰি এটা ডো প্ৰস্তুত কৰি ল'ব এয়া দেখিছে আৰু কিবা কাৰণত যদি ডোটো বনাওতে আপোনালোকৰ অকমান ঢিলা লাগে তেতিয়ালে অকমান পাউডাৰ মিল্ক এটো অপচনেল হয় আৰু নহলে এই বুটৰ গুড়াই আপোনালোকে দি ল'ব পাৰে মই অকমান বুটৰ গুড়া ৰাখি থৈছিলো এইখিনি মই দি দিছো তাৰপিছত আকৌ এনেদৰে মই মিক্স কৰি আছো দেখিছা তাৰপিছত এতিয়া যোনটো মই অপচনেল কৈছিলো সেইকাৰণে মই এটো আপোনালোকক দেখুৱা নাছিলো মেইন ইনগ্ৰেডিয়েন্টছত কিন্তু মই এটো অপচনেল হয় আপোনালোকে দিব পাৰে নিদিব পাৰে নহলে বুটৰ গুড়াই দিব মই মিল্ক পাউডাৰ দিছো পাউডাৰ গাখীৰ যোনটো হেটো দিছো ডাঙৰ চামুচেৰে 2 চামুচ ডাঙৰ চামুচেৰে মই 2 চামুচ দিছো এতিয়া আকৌ এইখিনি আমি ভালকে মিক্স কৰি লম এয়া এনেকে খুব ধুনীয়াকে মিক্স কৰি ল'ব সেইকাৰণে মই কওঁ ভিডিঅ'খিনি চাওঁতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব যাতে একো মিছ নকৰে কেতিয়াবা কাটি কাটি চালে বহুতখিনি কথা মিছ কৰা যায় যেনেকৈ ধৰি লওক মই এতিয়া পাউডাৰ মিল্কটোৰ কথাটো ক'লো সেইটো অপচনেল হয় কিন্তু আপোনালোকে সেইটো ইউজ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে দিবও পাৰে কাৰণ টেষ্টটো অকমান ভাল লাগে আৰু যদি আপোনালোকৰ এনেকেই ভাল লাগিছে তেতিয়াহ'লে এনেকেও দিব পাৰে যদি কেতিয়াবা বেছি ষ্টিকি হোৱা যেন পায় হয়তো পাউডাৰ মিল্ক আৰু নহ'লে এনেদৰে আপোনালোকে এই বুটৰ গুড়িটো দিব পাৰে আৰু এয়া চাওক এনেকে মই এটা ডো প্ৰস্তুত কৰি লৈছো এই ডোটো ৰেডি হৈ গৈছে এতিয়া খালি আমি ইয়াতে অকমান দেখিছে ঘি দি দিছো যাতে স্মুথ হয় বস্তুটো আৰু আপুনি নিজেও হাতত অকমান ঘি লগাই ল'ব এনেদৰে দেখিছে কেনেকে লগাইছো ঠিক এনেদৰে যাতে ডোটো স্মুথ হয় অকমান ঘি দিছো মই যাতে ডোটো স্মুথ হয় আৰু ভাল হয় আমি শেপ দিবৰ কাৰণে যাতে ইজি হয় তাৰ কাৰণে মই অকমান ঘি দিছিলো আৰু অকমান দিব পৰা যায় তো আৰু অকমান দি লৈছো ইয়া দেখিছে ঘিউ আকৌবাৰ দিলে এটোৱে হয় যে বস্তুটো আপোনাৰ স্মুথ হ'ব খুব আৰু এই মিঠাইটো খাই পেলাই আপুনি নিজে ক'ব প্লিজ ফিডবেক দিব কিন্তু মোক ফিডবেক লাগে ফিডবেক দিব আৰু যদিহে মোৰ এই চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তলতে চাওক বেল আইকনটো আছে লাহেকে এইটো আপোনালোকে দবাই দিয়ক আৰু যদিহে এই ৰেচিপিটো আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ মোক কমেন্ট সেকশনত আপোনালোকে কমেন্টেৰে জনাব ফিডবেক দিব কেনেকুৱা পাইছে কাৰণ মই অধীৰ আগ্ৰহেৰে ৰৈ থাকিম আপোনালোকৰ কমেন্টৰ কাৰণে আৰু মোৰ কাৰণে এটা কমেন্ট আছিলে বহুতে মূল্যবান সেইকাৰণে মই কৈ আছো এয়া চাওক আমাৰ ৰেডি হৈ গৈছে আৰু আপোনালোকে যদি ইচ্ছা কৰে ড্ৰাই ফ্ৰুটছ গাৰ্নিশিঙৰ কাৰণে দিব পাৰে কিন্তু মই দিব খোজা নাই তো মই এনেকে সৰু সৰু বল বনাম প্ৰথম এয়া চাওক সাইজটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আপোনালোকে কিমানটো সাইজৰ বনাব মই এয়া চাওক এনেকে বনাইছো ঠিক পেৰাৰ নিচিনাকে বনাইছো আৰু লাহেকে এনেকে দবাই দিছো আৰু এইকেইটা চাওক এনেকুৱা ধৰণৰ বিভিন্ন সাজ আপোনালোকে পায় একচুয়ালি মই কেকৰ ক্লাसेছ কৰো তাতে মোৰ এইবিলাক কাটাৰ্ছ হয় আচলতে তো কাটাৰ মই ইউজ কৰিছো আৰু যদিহে আপোনালোকৰ নাই আপোনালোকে ইভেন ফৰ্কখনে দিও ডিজাইন কৰি দিব পাৰে এনেকে বা যিকোনো শেপ ইউজ কৰিব পাৰে
মই জাস্ট দেখুৱাইছো আপোনালোকক এইখিনতে চাওক ঠিক এনেদৰে এয়া চাওক এটা ধুনীয়া ডিজাইন হৈছে এটো এতিয়া ৰাখি যাম এনেদৰে সাইডত তাৰ পিছত আকৌ এটা বনাম আপোনালোকে হিকাৰণে মই কৈছো আপোনালোকে সাইজটো নিজৰ ওপৰত ডিপেন্ড কৰে আৰু ডিজাইনটো আপোনালোকে কেনেকৈ কৰিব হেতু আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰে গটিকে একেবাৰে সহজ ৰেচিপি ইমান সহজতে ৰেচিপি আসলতে সম্ভৱেই নহয় তাতে আকৌ সুইট হয় মিঠাই গটিকে এনেকৈ বনাব ইয়া দেখিছে আপোনালোকে আৰু অকমান ঘি দিব পাৰে ইচ্ছা কৰিলে তেতিয়া আৰু বেছি সফট হ'ব কিন্তু মই অকমান কম দি পেলাই দেখুৱাইছো আপোনালোকক যাতে আপোনালোকে বুজিবলৈ সহজ হয় ঠিক এনেকৈ আকৌ এটা মই শেপ দেখাই দিছো মোটা এটা আছে এনেকৈ এইবোৰ যে লাগে এনেকুৱা কথা নহয় দেই এটা আপোনালোকৰ নিজৰ ওপৰত কথা দিবও পাৰে নিদিবও পাৰে মোটাত আছে কাৰণে মই জানিবা দেখুৱাই দিছো আৰু এনেকৈ খাস কিন্তু কিনিবলৈও পোৱা যায় মই যিমান দূৰ জানো আগতে এনেকৈ সন্দেশ বনাইছিল সহজ ভাষাত ক'বলৈ গ'লে এটা সন্দেশ আছিল আগতে সন্দেশবোৰ আমি এনেকৈ খাইছিলো মোৰ কিন্তু বৰ প্ৰিয় আছিল আৰু এতিয়াও মই যেতিয়াই সুবিধা পাওঁ বাহিৰলৈ গ'লেও সন্দেশ কিন্তু খাওঁই নতুনকৈ যেতিয়া সন্দেশ ক'বাত দেখা পাওঁ মই কিন্তু একদম ৰ'ব নোৱাৰো টেষ্ট নকৰাকে মই খাওঁ মিঠা অকমান কমাই খালে ভাল কিছুমান ক্ষেত্ৰত কিন্তু মোৰ দ্বাৰা সম্ভৱ নহয় কেতিয়াবা তো এইটো দেখিছে এইটো আকৌ এটা ডাঙৰ আৰু এটা কথা যদি আপুনি হোমমেড খাই আছে তেতিয়া হলে মিঠাটো আপুনি আপোনাৰ হিচাপত কিমানটো খায় আপুনি হেতু হিচাপটো দিব পাৰে এয়া সব ৰেডি কৰিছো এনেদৰে মই গুটি কিটা আপোনালোকে দেখিলে শেপবোৰ মই কেনেকৈ দিছো এটা মই ফৰ্কৰেও দেখাই দিছো একেবাৰে সহজ হয় আৰু মইতো জাস্ট আপোনালোকক মেথডটো দেখুৱাইছো তে ডিজাইন কেনেকৈ কৰে কি কৰে হেতু আপোনালোকৰ নিজৰ ওপৰত কথা আপোনালোকে কেনেকৈ কৰিব ভাল পায় এয়া সব মই ফৰ্ক দিও এটা দেখাই দিছো একদম সিম্পল হয় জাস্ট এনেকৈ ৰাখি আপোনালোকে থৈ দিব পাৰে বা এনেকেও কৰিব পাৰে দেখিছে আৰু এয়া চাওক একেবাৰে ৰেডি হৈ গৈছে আবার এই স্পেশাল মিঠাই বিধ এই আপোনালোকে চাওক কিমান ধুনিয়া হৈছে আৰু দেখাত যিমান ধুনিয়া হৈছে তাতকে আপোনালোকে খাই পেলাই বেছি ভাল পাব মোৰ সদায় এটাই কনসেপ্ট যাতে অকল দেখি ভাল হলে নহব খাবলৈও ভাল লাগিব তেতিয়াহে আপোনাৰ যিয়ে আপুনি ৰেচিপি নবনাওক কিয় তেতিয়াহে আপোনাৰ ৰেচিপিটো পাৰফেক্ট বুলি কোৱা হয় আৰু এইখিনতে মই দেখুৱাইছো আপোনালোকক মই এটা এলমন্ড মাত্ৰ এনেদৰে সৰু সৰুকৈ কাটি লৈছো যাতে অকমান গাৰ্নিশিং কৰিব পাৰো গতিকে আপোনালোকে গাৰ্নিশিং কৰোতে যিকোনো বস্তুৱে ইউজ কৰিব পাৰে মই এইখিনতে দেখুৱাইছো কেনেকৈ মই এই এলমন্ড দি অকমান গাৰ্নিশিং কৰিম একেবাৰে ইজি হয় গতিকে আপোনালোকে প্লিজ ট্ৰাই কৰিব আৰু মোক জনাবলৈ একেবাৰে নাপাহৰিব যে আপোনালোকৰ এই ডিশটো কেনেকুৱা পালে মই জাস্ট অকমান গাৰ্নিশিং কৰিছো যাতে দেখিবও ভাল লাগে আৰু সমান্তৰাল ভাবে যাতে খাবলৈও আপোনালোকে পছন্দ কৰে আৰু আসলতে যদি কোনোবা আপোনাৰ ঘৰত গেষ্টটো আহিছে আপুনি তৎক্ষণাত এই মিঠাইবিধ বনাই পেলাই খুৱাব পাৰিব আৰু আপোনাৰ গেষ্টে ভাবিব নোৱাৰিব এইটো যে আপোনালোকে তৎক্ষণাত আপুনি নিজে বনাইছে এয়া চাওক কিমান ধুনীয়া লাগিছে গতিকে এই মিঠাইবিধ আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে এইবিধ হৈছে চানা পেৰা আপোনালোকক গুৰুত্বপূৰ্ণ কথা এটা কৈ দিওঁ এইটোতো এনেই ৰেডি হৈ আছে আপোনালোকে খাবলৈ পুৰা ৰেডি কিন্তু আপোনালোকে 10 পৰা 15 মিনিট সময় ফ্ৰিজত থৈ খাব তেতিয়া আৰু ভাল পাব তেতিয়াহলে আজিৰ ভিডিওটো ইমানেই আছিল ৰেচিপিটো এতিয়া কমপ্লিট হৈ গৈছে আপোনালোকে বনাব খাব আৰু ফিডবেক দিব আজিৰ ভিডিও ইমানেই আজিলৈ আহিছো পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে